বজাৰৰ পৰা বহুত বাছি বাছি আলু কিনি আনিলোঁ। ঘৰলৈ আহি তাক কাটিলোঁ। কাটি দেখিলোঁ ভিতৰত ক'লা ক'লা, গোটেই আলুটোৱে বেয়া। খুব খং উঠি গ'ল। আৰে খংটো উঠিবই ন, ইমান কষ্ট কৰি বাচিছোঁ, তাতেও আলুৰ ইমান দাম, তাৰপিছতো ওলাল বেয়া। খং নিশ্চয় উঠিব, সকলোৰে উঠিব। কিন্তু আলুটো আনোতেতো ঠিকেই আনিছিলোঁ, বাহিৰৰ পৰা কি মজা আছিল সি। কিন্তু গম পালোঁ কেতিয়া, যেতিয়া তাক কাটিলোঁ। ঠিক সেই আলুটোৰ দৰে বৰ্তমান সময়ত কিছুমান মানুহকো দেখা যায়, যাক আপুনি বাহিৰৰ পৰা খুব ভাল মানুহ বুলি গম পায়, কিন্তু ভিতৰখন ঠিক সেই আলুটোৰ ক'লা অংশটোৰ দৰে। কিন্তু গম পাব কেতিয়া? আলুটোত কেতিয়া গম পাইছিলোঁ? যেতিয়া তাক কাটিছিলোঁ। এতিয়া মানুহটোকতো কাটিব নোৱাৰে ন। মানুহটোক তেতিয়াহে গম পাব যেতিয়া মানুহটোৰ লগত আপুনি গভীৰ সম্পৰ্ক কৰিব, মানে ভাল এটা সম্বন্ধ গঢ়ি তুলিব। তেতিয়াহে গম পাব তেওঁৰ ভিতৰত আলুটোৰ দৰে ক'লা অংশ আছে নে নাই। এতিয়া আমি আলুটো কেনেকৈ আনিছিলোঁ? পইচা দি ন। যদি ফ্ৰীতে পালোঁ হয়, হয়তো আমাৰ বেয়া নালাগিলে হয়, খঙো নুঠিল হয়। ফ্ৰীতে আনিছোঁ, বেয়া বেয়া আৰু, ফ্ৰীত পোৱা বস্তু কেনেকৈ ভাল হ'ব পাৰে। ঠিক তেনেকৈ মানুহজনক জানিবলৈও আপুনি এবাৰ পইচাৰ লেনদেন কৰি চাব লাগিব। তেতিয়াহে গম পাব তেওঁৰ ভিতৰত ক'লা আছে নে বগা আছে। নমস্কাৰ, মই পংকজ দাসে আপোনাক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ সমাজত বহুত কিছুমান ব্যক্তি আছে, যাক আমি বাহিৰৰ পৰা খুব ভাল বুলি গম পাওঁ, ভাল মানুহ, ভদ্ৰ মানুহ। কিন্তু তেওঁৰ প্ৰকৃত স্বৰূপ তেতিয়াহে ওলায় বা গম পোৱা যায় যেতিয়া তেওঁৰ লগত এটা গভীৰ সম্পৰ্ক কৰা যায়। এতিয়া আপুনি কেনেকৈ গম পাব? হয়তো সকলোৰে ইয়াৰ কাৰণবোৰ বা উপায়বোৰ বেলেগ বেলেগ হ'ব পাৰে। মেইনলি কেনেকৈ গম পোৱা যায়? প্ৰথমটো হ'ল আপোনাৰ পইচাৰ লেনদেন। কোৱা হয় পইচাৰ লেনদেনত যদি কোনোবা এজন ব্যক্তি ভাল, তেনে চাবলৈ গ'লে তেওঁ এজন ভাল পাৰ্চন, যাৰ লগত আমি সম্বন্ধ গঢ়ি তুলিব পাৰোঁ। কাৰণ পইচাই এনেকুৱা এটা বস্তু যিয়ে মানুহক লোভীয়া কৰে, যিয়ে যিকোনো সম্বন্ধত একদম ত্ৰাসৰ সৃষ্টি কৰিব পাৰে, মানে সম্বন্ধত আগ লগাই দিব পাৰে, আগ মানে জুই লগাই দিব পাৰে। গতিকে পইচাৰ লেনদেনত যদি কোনোবা এজন ব্যক্তি ভাল, তেন্তে জানিব তেওঁ আন বহুত পাৰ্চনত কৰি ওপৰত আছে। নেক্সট আহিল আন এটা কথা, আৰু সেইটো হৈছে যিজন ব্যক্তিৰ লগত আপুনি সম্বন্ধ গঢ়ি তুলি আছে বৰ্তমান ক্ষেত্ৰত, তেওঁৰ লগত এবাৰ বেয়া হৈ যাব, এনে বেয়া হৈ যাব। তেতিয়া গম পাব তেওঁৰ প্ৰকৃত স্বৰূপ। যদি বেয়া হোৱাৰ সময়ত তেওঁ আপোনাৰ বিৰুদ্ধে কাৰোবাৰ আগত কৈ আছে, তেন্তে জানিব মানুহজন সিমান এটা ঠিক নহয়। কিন্তু যদি নাই কোৱা, বেয়া হৈছে আৰু চিম্পলি গুৰুত্ব দিয়া নাই আৰু নিজৰ লাইফ লৈ আগুৱাই গৈ আছে, আপোনাৰ বেয়া প্ৰচাৰ চলোৱা নাই, তেনে ভাবিব মানুহজন ঠিকেই আছে। গতিকে বিশেষ আৰু একো নকওঁ, এটা চিম্পল কথা যিটো মই নিজৰ জীৱনত পাই আহিছোঁ, সেয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মানে কি, মানুহক দুই ধৰণে চিনিব পাৰি। এটা হৈছে আপোনাৰ পইচাৰ মাধ্যমেৰে, মানে পইচাৰ লেনদেনৰ মাধ্যমেৰে, আৰু নেক্সট আপুনি এবাৰ বেয়া হৈ যাব মানুহজনৰ লগত, তেতিয়া তেওঁ কেনেকুৱা ৰিয়েকশ্যন কৰে আপোনাৰ বিষয়ে, মানে আপোনাৰ বিৰুদ্ধে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ওলাব তেওঁৰ ভিতৰত আলুটোৰ দৰে ক'লা অংশ আছে নে নাই। মানুহৰ লগত যে বেয়া হৈ চাব লাগে, ইয়াৰ এটা সৰু উদাহৰণ। ভাল প্ৰেমিক, ভালততো ভালে, তুমি মোৰ চুনা মাইনা, তুমি মোৰ মৰমৰ, তোমাৰ বাদে মই কাকো, বা বহুত কিবা কিবি আৰু প্ৰেমৰ সময়ত তাৰ মানে ঠিকে চলি থাকে, একদম পুৰা বঢ়িয়া বঢ়িয়া কথা কয়। কিন্তু যেতিয়া বেয়া হয়, মানে ব্ৰেকআপ হয় বা কিবা হয়, তেতিয়া কি কৰে কিছুমানে, সেই ভাইৰেল কৰিম, অমুক কৰিম, বহুত কিবা কিবি। আৰু সেইখিনি সময়তে গম পাব সেইজন ব্যক্তি ভাল নে বেয়া। তো বুজি পালে মই কি ক'বলৈ বিচাৰিছোঁ? সম্বন্ধ এটা গঢ়ি তোলাৰ আগতে
যিকোনো সম্বন্ধ আপোনাৰ অকল যে প্ৰেমৰ সম্বন্ধ সেয়া নহয়, যিকোনো ধৰণৰ সম্বন্ধ, বন্ধুত্ব হওক বা আন বহুত কিবা কিবি, তাৰ আগতে এবাৰ বেয়া হৈ চোৱা উচিত। কাৰণ সেইখিনি সময়ত গম পোৱা যায় মানুহজন কেনেকুৱা, কি ৰিয়েকশ্যন কৰে। কাৰণ বেয়া যেতিয়া এতিয়া হৈ যাব পাৰে ন। তেন্তে বিশেষ আৰু একো নকওঁ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, ধন্যবাদ।